সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহীৰ হাতত ৱৰ্কছাৰ্চ কৰ্মচাৰী সন্থাৰ স্মাৰক পত্ৰ প্ৰদান পশ্চিম কাৰ্বি আংলঙৰ এইবাৰ চিন্তং উন্নয়ন খণ্ডৰ এগৰাকী কনিষ্ঠ অভিযন্তা খামৰেন জিলা আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ বিক্ৰম ভাংচৰ নামৰ যুৱকজনক সেন্ট্ৰেল বেংক একাউণ্টৰ পৰা 17,500 টকা দুৰ্বৃত্তৰ দ্বাৰা লুট নমস্কাৰ মই সঞ্চয়িতা টেৰম্পিয়া কাৰ্ড চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া চাওক বিতং বাতৰি কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদে যোৱা সেপ্টেম্বৰৰ পৰা বন্ধ কৰি ৰখা দৰমহাৰ ধন মুকলি জিলা গড়কাপ্তানি বিভাগত কৰ্মৰত 108 ৱৰ্কছাৰ্চ কৰ্মচাৰীৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণৰ বিভাগটোত কৰ্মৰত কৰ্মচাৰীসকলক জ্যেষ্ঠতাৰ ভিত্তিত খালী পদসমূহত পৰ্যায়ক্ৰমে নিয়মীয়াকৰণৰ দাবী মূল তিনিটা দাবী উল্লেখ কৰি 24 এপ্ৰিলৰ দিনা ৱৰ্কছাৰ্চ কৰ্মচাৰীৰ সন্থাই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে বিগত 1993 এপ্ৰিলৰ 21 তাৰিখৰ পৰা ৱৰ্কছাৰ্চ কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ কৰি সুদীৰ্ঘ 24-25 বছৰ কৰ্মজীৱন কটোৱাৰ পিছত কাৰ্বি সাহিত্য সাহিত্য পৰিষদে যোৱা 2016 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা প্ৰাপ্য দৰমহা বন্ধ কৰি ৰাখিছে প্ৰাপ্য দৰমহাৰ অবিহনে কৰ্মচাৰীসকলৰ ঘৰ সংসাৰ কেনেকৈ চলাবলগীয়া হৈছে হেয়া কেৱল ভুক্তভোগীয়েহে জানে ইমান দিনে এই সন্দৰ্ভত কৰ্মচাৰীসকলে নিয়ম মাফিক অনুনয় বিনয়েৰে দাবী কৰি আহিছে গঠনমূলক আলাপ আলোচনাৰ মাজেৰে এটা সন্তোষজনক মীমাংসাত নাহিলে গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকে অহিংস আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ব বুলি সন্থাই স্মাৰক পত্ৰত হকিয়াই দিয়ে আমি জানিলো আমাৰ এই ড্ৰছিং ইনটি কাৰ্বি আংলং ড্ৰছিং বে একেট হ'ল আমাৰ কাৰ্বি আংলং ৱৰ্কছাৰ্চ এমপ্লয়মেণ্ট এছ'চিয়েশ্যনৰ সভাপতি এখেতে আমাক জনালে যে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আমাৰ যিখিনি PWD বা অন্যান্য ডিভিজনত ৱৰ্কছাৰ্চৰ মানুহ আছে সেইসকলৰ আজি দৰমহা হোৱা নাই গতিকে তেখেতে ক'লে যে আমি এখন মিটিং আয়োজন কৰিছোঁ আৰু CEMক আপোনালোকৰ অট'নমাছ কাউন্সিলৰ CEMক আমি আজি ৰাতিপুৱা লগ কৰিলোঁ তেখেতে আমাৰ আশ্বাস দিছে অতি সোনকালে আমি এখেতলোকৰ দৰমহা দিয়া ব্যৱস্থা আৰু যিহেতু এই যিখন আমাৰ ছমাহৰ কাৰণে এডিশ্যনেল বাজেট আহে সেই বাজেটত আমাৰ সম্পূৰ্ণ পইচা আমাৰ ডিপাৰ্টমেণ্টে এলোকেশ্যন দিয়াত তেখেতলোকে এই বাজেটৰ পইচাটো চেংচন হৈ অলৰেডি আছে কি কাৰণে আমাৰ এই কৰ্মচাৰীসকলক এনে অৱস্থা কৰিছে আমি একো জানিব পৰা গতিকে আমাৰ এই কৰ্মচাৰীসকলৰ যথেষ্ট এজন ৰেগুলাৰ কৰ্মচাৰীয়ে যেনেকৈ কৰ্তব্য কৰে আৰু যি হিচাপে দৰমহা পায় সেনেকৈয়ে পায় আৰু আজি 10 মাহ দৰমহা নোহোৱাৰ কাৰণে যথেষ্ট আমাৰ এখেতলোকৰ পৰিয়ালসকল অসুবিধা হৈছে সেয়েহে আজি আমি ইয়াত সমবেত হৈছোঁ হয়তো ইমান দিনে কৰ্মচাৰী জীৱন কটাই অহা এই কৰ্মচাৰীসকলে যোৱা 6-7 মাহে প্ৰাপ্য বেতন নোপোৱাত আহুকালৰ সীমা নোহোৱা হৈছে এমাহ দৰমহা পাবলৈ দেৰি হ'লেও কৰ্মচাৰীৰ অৱস্থা নোহোৱা হয় এতিয়া এমাহ 2 মাহ নহয় 7 মাহে হোৱা নাই ৱৰ্কছাৰ্চ বেতনভোগী কৰ্মচাৰীসকলৰ দৰমহা কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ বিজেপি নেতৃত্বাধীন শাসকসকলে এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰে হেয়া লক্ষণীয় হ'ব ডিফু চহৰৰ অন্তৰ্গত ধনসিং ৰংহাং গাঁৱৰ যুৱক বিক্ৰম ভাংজয় চেন্ট্ৰেল বেংকৰ নিজা একাউণ্টৰ পৰা 17,500 টকা হেৰুৱাই সম্প্ৰতি সৰ্বশান্ত হৈছে বিক্ৰম তেজপুৰৰ গেলেজ ইণ্ডিয়া ট্ৰেডিং ইণ্ডিয়া লিমিটেড নামৰ প্ৰাইভেট কোম্পানীৰ কৰ্মচাৰী যোৱা 23 এপ্ৰিলৰ দিনা সন্ধিয়া 4 বজাত নিজকে দিল্লীস্থ গেলেজ ট্ৰেডিং ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰী বুলি নিজকে পৰিচয় দি 8877802944 মোবাইল নম্বৰেৰে ফোন কৰে আৰু বিক্ৰম ভাংচৰ দৰমহা সোমালনে বুলি খবৰ কৰি বেংকৰ ATMৰ গোপন নম্বৰ পান কাৰ্ড নম্বৰ আদি মোবাইল ফোন যোগে দিবলৈ কয় বিক্ৰমে সকলোবোৰ অচিনাকি লোকজনে মোবাইলত দিয়া নিৰ্দেশ মতে কৰে ফলত সৰ্বশান্ত হ'বলগীয়া হয় এই ধৰণৰ ঘটনা এই প্ৰথম নহয় তুমি আনিগাং সামসাৰিবা জিয়াপৰ গেলৱেইফু কোম্পানী তুম ফোন কৰিলা আনকে ফোন নম্বৰ কেলানো 8877802944 তাতুম ফোন কৰিলা নাং গেলৱেইলং কাম ক্লেম নাং abang lo pusi han phone call ang para kalang lo tenang salary long po 12,000 la si nang account number la pen ATM 16 digit la so ATM no do number an nang than la mo
sinai pu mat ke pilab lo ke mo message nang le pu mat ke message nang le por kan ke bang balance pon at le nei kono balance do an ke na sila galway wa amni ke India private glass trading India private limited pu ke headquarter ke New Delhi Assam kanglong itu Tezpur Jorhat Guwahati Lakhimpur Lahailo দেশ তথা ৰাজ্যখনৰ ভিতৰত অনেক এনে দুষ্ট চক্ৰৰ কবলত পৰি সৰ্বশান্ত হবলগীয়া হোৱাৰ ঘটনা শুনা যায় এনে দুষ্ট চক্ৰৰ কবলত নপৰিবলৈ হলে কোনে অচিনাকি ফোন কলত পতিয়ন নগৈ সাৱধানে এৰাই চলাই মংগল হ'ব ডিফু টাউন কমিটিৰ অধীনৰ বজাৰ এলেকাত ঠায়ে ঠায়ে আৱৰ্জনাৰ দম পুতি দুৰ্গন্ধময় পৰিৱেশতে সৰ্বসাধাৰণ ৰাইজেও বজাৰ সমৰাৰ বাবে নিতেও বজাৰ আহিবলগীয়া হয় ব্যৱসায়ীসকলেও সন্মুখত এগাল জাবৰৰ দম লৈ নিজ নিজ দোকানত বহি গ্ৰাহকৰ অপেক্ষাত সময় পাৰ কৰিবলগীয়া হয় বজাৰৰ ব্যৱসায়ীসকলৰ মতে প্ৰত্যেক মাহে তেওঁলোকে টাউন কমিটিক পৰিশোধ কৰিবলগীয়া যাৱতীয় টেক্স সময়মতে আদায় কৰি আহিছে তথাপি ডিফু চহৰ গৈ পৰিষ্কাৰ ডিফু চহৰ হ'ব পৰা নাই চাওক এই প্ৰতিবেদন আৰু প্ৰত্যক্ষ কৰক কদৰ্যময় আপোনাৰ আৰু আমাৰ চহৰ ডিফু বজাৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দায়িত্বত থকা ডিফু টাউন কমিটিয়ে বিগত ৩-৪ দিন ধৰি কমিটিৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে জাবৰৰ দমবোৰ কিয় এনেদৰে পেলাই থৈছে এয়া বাৰুকৈ দৃষ্টিকটু হোৱাৰ লগতে পৰিৱেশৰ ক্ষেত্ৰতো ভয়ংকৰ প্ৰদূষণ কঢ়িয়াই আনিছে এনে ক্ষেত্ৰত স্বাস্থ্য ধনৰ ওপৰত ভাবুকিৰ কাৰণ হৈ পৰিছে সচেতন মহল চিন্তিত হৈ পৰিছে এই ক্ষেত্ৰত কাট চেনেলৰ প্ৰতিবেদকক জানিব দিয়া মতে একাংশ ব্যৱসায়ীসকলে কয় যে তেওঁলোকে ডিফু টাউন কমিটিক সময়মতে টেক্স আদিও প্ৰতিমাহে আদায় দি আহিছে জাবৰবোৰ সময়মতে সাফা কৰি দিব লাগে কিন্তু বিগত দিনকেইটাত এনেদৰে পেলাই থোৱাত গোন্ধবৰ অসহনীয় হৈছে এই সন্দৰ্ভত হে সচেতন ৰাইজৰ প্ৰশ্ন na arkok ke sitame ko pipotang ito din ka arkok ke arpe pelene na arkok exam ke ito din ko min kuprang se yon e thakan e le sitena ku anan pidor han pidor selang din sitame pidor selang din na arkok ke si medina mansur ke ito maning rang se pi maning rang se tek se tu bom lo pipotang arkok ke delene mantu penala so kapan ke recycle la te arkok ke ni gunibarani pela gunibarani ha ডিফু টাউন কমিটিয়ে চৰকাৰীসকলক নিয়মমতে কাম সম্পন্ন কৰাৰ নিৰ্দেশ কিয় দিব পৰা নাই প্ৰত্যেক বছৰে নগৰ তথা চহৰ উন্নয়নৰ বাবে অহা কোটি কোটি ধনবোৰ কলৈ যায় ললিতা হইকিয়াৰ পিছত এইবাৰ হামৰেন জিলা আৰক্ষীয়ে চিন্থং উন্নয়ন খণ্ডৰ কমলেশ্বৰ কলিতা নামৰ কনিষ্ঠ অভিযন্তাক গুৱাহাটীৰ আজাৰৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে দেওবাৰে নিশা হামৰেন জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই অভিযন্তা গৰাকীৰ বিপক্ষে হামৰেন আৰক্ষী থানাত 16-2011-490 ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছিল এই গোচৰ ভিত্তিতে আৰক্ষীয়ে কমলেশ্বৰ কলিতা নামৰ উক্ত কনিষ্ঠ অভিযন্তা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে ৰঙালী বিহুৰ বতৰতে একাংশ দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰীসকলৰ সুখৰ নিদ্ৰা কাঢ়ি পেলাইছে ৰংখাং উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলৰ সুখৰ নিদ্ৰা কঢ়াৰ পিছত অনেক সচেতন ব্যক্তিসকলে মন্তব্য কৰিছিল যে ইমানেই নহয় ভালকৈ তদন্ত অব্যাহত ৰাখিলে ইমান দিনে ঢাকি ৰখা দুৰ্নীতিৰ পিটনিৰ পৰা অনেক ৰৌ বৰালীৰ উদ্ধাৰ হ'ব সত্যতে ৰৌ বৰালী নহলে পিছপৰা কাৰ্বি আংলঙৰ দৰিদ্ৰ জনগণৰ পেটৰ ভাত কাঢ়ি খাই তেলিয়া আৰু নুডুকা হোৱা কৰ্মচাৰীসকলক এজনৰ পিছত এজন আৰক্ষীৰ জালত পৰি গৈ আছে অৱশ্যে এইটো 100% সঁচা যে কেৱল এই কেইজন কৰ্মচাৰীয়ে ইমান বিশাল দুৰ্নীতিৰ পাহাৰ গঢ়ি উঠা নাই আৰু ই সম্ভৱ নহয় যেই তেওঁ মানে হামৰেন থানাৰ এটা কেছত লিপ্ত আছে ইয়াৰ কাৰণে তাকে অনা হৈছে কথাটো তেনেকুৱা that it is
not necessary or possible also sometimes that gottei accused apni same time pai jay. Gotike jar abo take hi examine kori or ain vyavastha that it is premature to say about future actions. Future actions ji hobo apno ka hamukhe hi hobo. Pariman of A2 amount to no come. I will simply cite the case number, case reference 16/11 ase Hamren Thana. A2 na hoy, teneko na hoy exactly. Mane kono upar pura hat bandit hoga nahi na. A2 bhi koa nahi je A2 karibo na lage. Ba A2 bhi koa nahi je karibo lage. जे आयनगत व्यवस्था आसे केस ब्लॉक तो एटलीस्ट वन डे तो हेक होबो लागे ना एटो माने सर संपूर्ण हमरे आरक्षे निजा उबि होय जे विदाउट एटू यस को पाया जाएगा सदन तो चली आसे इट मे बी स्लो बट इट विल बी इफेक्टिव आर कापुरत एटियाओ एके आमूल বিষয়া আৰু অনেক ৰাজনৈতিক নেতা কৰ্মী আছে শক্তিশালী ৰাজনৈতিক হস্তক্ষেপৰ অবিহনে আৰক্ষীসকলক নীতিগতভাৱে পূৰ্ণ তদন্তৰ সুবিধা দিলে সেই সকল আৰ কাপুৰৰ পিছৰ পৰা উলাই আহিবলৈ বাধ্য নিশ্চয় হ'ব কিন্তু এই সুবিধা আৰক্ষীয়ে পাব নে নাই নে ধনৰ বলেৰে আটবাটতে তদন্ত প্ৰক্ৰিয়া থমকি ৰয় হেয়া সময়তহে দেখা যাব আগন্তুক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ লক্ষ্যৰে কাৰ্যবাহী সদস্য মঙ্গল সিং টিমুঙে সম্প্ৰতি জিলাৰ মুখ্য সদৰ চহৰ ডিফুৰ পৰা নিজ পৰিষদীয় সমষ্টি হামৰেনলৈ সঘনাই তাঁতবাতি কৰি থকা পৰিলক্ষিত হৈছে নিজ সমষ্টিবাসী হামৰেনৰ দৰিদ্ৰ জনগণলৈ অতিকৈ মনত পৰা হৈছে কিন্তু মন কৰিবলগীয়া কথাটো হৈছে এতিয়াওতে নিজৰ ভিআইপি গাড়ীখনত ভিআইপি লাইট লগোৱাৰ অভ্যাস এৰিব পৰা নাই অলপতে সৰ্বভাৰতীয় পৰ্যায়ত লঘু হোৱাকৈ ভাৰতৰ সুপ্ৰিম কোৰ্টৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছিল যে ভাৰতবৰ্ষৰ মাজত মাত্ৰ 6 গৰাকী ভিআইপি হে নিজৰ গাড়ীত ভিআইপি লাইট অৰ্থাৎ ৰঙা লাইট ব্যৱহাৰ কৰিব পাৰিব সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাক সন্মান দি ৰাজ্যৰ অনেক ভিআইপিৰ লগতে কাৰ্বি আংলং জিলাৰ আন ভিআইপি সকলে ৰঙা লাইট ব্যৱহাৰ বাদ দিছে কিন্তু এইজনা কাৰ্যবাহী সদস্যৰ এতিয়াও ৰঙা লাইটৰ মুখ এৰিব নোৱাৰা ঘটনাটো পৰিলক্ষিত হোৱা জিলাখনৰ সৰ্বত্ৰে বিষয়টো চৰ্চা লাভ কৰা দেখা গৈছে উল্লেখ্য যে 24 এপ্ৰিলত পশ্চিম কাৰ্বি আংলঙৰ মেনেজমেণ্টত অনুষ্ঠিত এখন ৰাজহুৱা সভালৈ কাৰ্যবাহী সদস্যগৰাকীয়ে ভিআইপি লাইট সহ গৈ উপস্থিত হোৱাত সভালৈ বুলি অহা আন সচেতন ব্যক্তিসকলে আশ্চৰ্য প্ৰকাশ কৰে এখন সভাত কংগ্ৰেছ এইচএছডিচিৰ বৃহৎ সংখ্যক সমৰ্থকে নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে নিৰ্বাচনী বতৰত বিজেপিৰ প্ৰায় এয়া বৰ শুভ সংবাদ আছিল যদিও কাৰ্যবাহী সদস্যগৰাকীৰ অদ্ভুত কাণ্ড দেখি উপস্থিত সাধাৰণ ৰাইজৰ চকু কপালত উঠিবলগীয়া হৈছিল এই গুৰুত্বপূৰ্ণ সভালৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা কাৰ্যবাহী সদস্য ধন সিং ক্ৰ প্ৰমুখ নেতাসকলে যোগদান কৰে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতা কাট চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ